নমস্কাৰ, মোৰ নাম অনন্যা তালুকদাৰ। মই আজি ক'বলৈ ওলোৱা সাধুটোৰ নাম হৈছে মিছলীয়া গৰখীয়া। এসময়ত কোনো এখন গাঁৱত এজন বৰ অঘাইটং ল'ৰাই বাস কৰিছিল। ল'ৰাটোৰ মাথো এটায়ে কাম, সেইটো হৈছে সি গাঁৱৰ গৰুবোৰ নি পাহাৰৰ নামনিত চৰাব লাগে। সি সুন্দৰকৈ বাঁহী বজাবও জানিছিল। গতিকে সি দিনক দিনটো বাঁহী বজায়ে হাঁহি ধেমালিৰে পাৰ কৰিছিল। এদিন তাৰ মনত এটা কুটবুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক ঠগিবৰ কাৰণে চিঞৰিলে, "অ' বাঘ আহিছে বাঘ, ক'ত আছ ওলাই আহ, আহ ঐ আহ।" গাঁৱৰ মানুহবোৰে তাৰ চিঞৰ শুনি হাতে হাতে যাঠি জোং লৈ তাক বচাবলৈ আহিল। গৰখীয়া ল'ৰাজনে গাঁৱৰ মানুহবোৰক দেখি কিৰিলি পাৰি হাঁহিবলৈ ধৰিলে। গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল। গাঁৱৰ মানুহবোৰে তাক গালি শপনি পাৰি অহাবাটে গুচি গ'ল। কিছুদিন পিছত সি পুনৰ বাঘে খালে বুলি মিছাকৈয়ে চিঞৰিলে। সেইবাৰো গাঁৱৰ মানুহবোৰে তাক বচাবলৈ আহি তাৰ কাণ্ড দেখি আকৌ অহাবাটে গুচি গ'ল। কিছুদিন পিছত এটা সঁচাকৈয়ে বাঘ আহিল। গৰখীয়া ল'ৰাজনে বাঘটো দেখি ভয়তে আগতকৈও ৫ গুণ জোৰেৰে চিঞৰিবলৈ ধৰিলে। কিন্তু সেইবাৰ গাঁৱৰ মানুহবোৰে তাক বচাবলৈ নাহিল। বাঘটোৱে তাৰ ডিঙিত কামুৰি ধৰি হাবিৰ মাজত লৈ গ'ল। নিজৰ ভুলৰ বাবে গৰখীয়া ল'ৰাজনৰ মৃত্যু হ'ল। আমি সাধুটোৰ পৰা এয়াই শিকিলোঁ যে আনক ঠগালে নিজেও ঠগ খাব লাগে। ধন্যবাদ।